Hi everyone, welcome to Beauty's Kitchen. Beauty's Kitchenলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কলডিলৰ লগত চিকেনৰ এটা টেষ্টি ৰেচিপি। আপোনালোকে এনেদৰে কলডিলৰ লগত মাংস খাই পাইছেনে বাৰু? নাই খোৱা যদি নিশ্চয় এবাৰ ট্ৰাই কৰিব। এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ চিকেন 250 গ্ৰাম 250 গ্ৰাম আৰু নিমখ হালধি সানি তেল সানি মেৰিনেট কৰিলোঁ 1 ঘণ্টা আৰু ইয়াত বাকীখিনি সামগ্ৰী লৈছোঁ 1 ইঞ্চি আদা, নহৰু অলপ, পিঁয়াজ পাত, এটা মিডিয়াম চাইজৰ পিঁয়াজ, 2টা জলকীয়া, এটা কেঁচা এটা পকা, এটা মিডিয়াম চাইজৰ আলু এনেদৰে টুকুৰা টুকুৰ কৰি লৈছোঁ আৰু এটা কলডিল। এতিয়া মই কলডিলটো কাটি লৈছোঁ। দেখুওৱা ধৰণৰে আপোনালোকেও কাটি যাব। কলডিল কাটিলে হাতত বৰ চেকা লাগে, যিহেতু কলডিলত বহুত আইৰণ থাকে। এনেদৰে কাটি যাব। মাজৰ এই গোটা অংশটো নিদিব, আঁতৰাই ৰাখিব আৰু কটাৰীখনেৰে এনেদৰে কৰি লৈ কাটি ল'ব। মোৰ কলডিল কটা হৈ গ'ল। এতিয়া মই ইয়াত দিলোঁ নিমখ আৰু এতিয়া এইখিনি মই সানি ৰাখি দিম অলপ দেৰি কাৰণে। এতিয়া মই গেছত এখন টাৱা লৈছোঁ, তাত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আৰু কাটি ৰখা আলুটো এতিয়া মই ফ্ৰাই কৰি ল'ম। অকণমান ৰঙচুৱা হ'বলৈ দিম। এনেদৰে অকণমান দেৰি লৰাই থাকিব। অকণমান ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত এতিয়া দি দিম সোৱাদ অনুসাৰে নিমখ আৰু হালধি। আলুখিনি ৰঙচুৱা হৈছে, এনেদৰে অকণমান লৰাই দিলেই হ'ব। এতিয়া মই ইয়াত দিম এয়া কলডিল। কলডিলখিনি দি ভালদৰে লৰাই ল'ব। আন এখন টাৱা পাতি লৈছোঁ, তাত দিছোঁ অকণমান ভেজিটেবল অইল আৰু 1 চামুচ পাঁচফোৰণ। পাঁচফোৰণ দিলে বৰ ধুনীয়া গোন্ধায়। ইয়াত মই ধনিয়া কেইটামানো দি দিছোঁ, লগতে জিৰা এক্সট্ৰাকৈ দি দিছোঁ। ভালদৰে লৰাই হোৱাৰ পিছত ইয়াত দিলোঁ এতিয়া পিঁয়াজ, জলকীয়া। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। অলপ দেৰি এনেদৰে থাকিবলৈ দিম আৰু মই এতিয়া ইয়াত দিম এচামুচ চেনি, যাতে তৰকাৰীখনৰ দেখিব ধুনীয়া হয় আৰু টেষ্টো ভাল হয়। এনেদৰে আপোনালোকেও এচামুচ চেনি ব্যৱহাৰ কৰি চাব, সঁচাকৈ খাবলৈ বহুত ভাল লাগে। এতিয়া মই ইয়াত দিছোঁ তেজপাত আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব। আদা নহৰু পেষ্টখিনিও ইয়াতে এতিয়া ভালদৰে মিক্স কৰি ল'ব লাগিব, আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে। আৰু এতিয়া মই ইয়াত মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছোঁ আৰু এইখিনিও এতিয়া মই ভালদৰে লৰাই ল'ম। অলপ দেৰি এনেদৰে ৰাখি দিয়াৰ পিছত ইয়াত মই দিলোঁ আধা চামুচ জালুক গুড়ি আৰু আধা চামুচ দিম এতিয়া গৰম মছলা। জালুক গুড়ি আৰু গৰম মছলা দিলে খাবলৈ ভাল লাগে। মই বেছি মছলা ব্যৱহাৰ নাই কৰা। গৰম মছলা জালুক গুড়ি মই ঘৰতে তৈয়াৰ কৰি লৈছিলোঁ আৰু এনেদৰে ঢাকোন লগাই লগাই মাজে মাজে লৰাই থাকিব, সিজিবলৈ দিব। দেখিছেনে ধুনীয়াকৈ তেল বিৰিঙি উঠিছে। এতিয়া ইয়াত মই এয়া পিঁয়াজ পাত দি দিছোঁ আৰু আকৌ ভালদৰে লৰাই সিজিবলৈ দিম। মাংসখিনি মোৰ প্ৰায় সিজিছেই। এতিয়া মই ইয়াত দিম ভাজি থোৱা কলডিল। কলডিলখিনি দি পেলাই এতিয়া মই
কৰি ল'ম। এনেদৰে আৰু 2 মিনিটমান ৰখাৰ পিছতে মোৰ তৈয়াৰ হৈ যাব কলডিলৰ লগত মাংস। গেছটো আপোনালোকে মিডিয়ামে কৰি ৰাখিব, হাই ফ্লেম কৰি নিদিব। আদা নহৰু পেষ্ট মই অকণমান বচাই ৰাখিছিলোঁ, সেইখিনি এতিয়া লাষ্টত দি দিলোঁ যাতে তৰকাৰীখনৰ গোন্ধটো ভাল লাগে। এনেদৰে আপোনালোকেও দিয়ে নেকি বাৰু? এতিয়া মই ঢাকন লগাই আকৌ ৰাখি দিম। 5 মিনিট হৈ গ'ল আৰু মোৰ মাংস ৰেডি। মই ইয়াত বাটাৰ আধা চামুচ দি দিছোঁ, সেইটো অপশ্যনেল হয়, আপোনালোকে যদি ইচ্ছা কৰে দিব আৰু যদি ইচ্ছা নকৰে নিদিলেও কোনো কথা নাই। বাটাৰ দিলে গোন্ধটো ভাল লাগে। এয়া মোৰ মাংস আৰু কলডিল ধুনীয়াকৈ সিজি মোৰ ডিছটো ৰেডি হৈ গ'ল। দেখিবলৈ বাৰু ভাল লাগিছেনে? আপোনালোকে এনেদৰে খাই পাইছেনে বাৰু? মোক জনাবচোন কমেণ্ট কৰি। যদি নাই খোৱা তেনেহ'লে নিশ্চয় ট্ৰাই কৰিব। আজিলৈ আহোঁ তেনেহ'লে, আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। বাই বাই।